তো আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। তো সেইটো উপলক্ষে আমাৰ মানে বাইলেনটোতে মানে এনেকৈ নাম চাম ধৰিছে। তো আৰু ইয়াৰ বশিষ্ঠ মন্দিৰত আহিছোঁ। বশিষ্ঠ মন্দিৰত পূৰা একদম চাকি তাকি জ্বলাই দিছে একদম। তো মানে ইয়াতে কমেও 1,20,000 চাকি জ্বলাইছে এনেকৈ মানুহবিলাকে লগ লাগি পিনে। তো মানে ধুনীয়া লগা আছে আৰু চাকিবিলাক যেতিয়া গোটেই জ্বলিছে নহয়, বহুত ধুনীয়া লগা হৈছে। আৰু ৰংগোলী বনাইছে শ্ৰীৰাম এনেকৈ বুলি চাকি দি মানে লিখি দিছে। তো মানে আৰু মানুহ বহুত আহিছে আজি চাব কাৰণে ইয়াতে। তো মানে এইবিলাক ৰংগোলী বনাই দিছে ৰামকেইটা এনেকৈ বহুত চাকি জ্বলাইছে, মানে বহুত ধুনীয়া লগাইছে আজি বশিষ্ঠ মন্দিৰটো। তো মানে গোটেই একদম মানে বশিষ্ঠ মন্দিৰটো মানে 1,20,000 চাকি ধেমালি চাকি নহয়। তো মানে গোটেই একদম চাকি দি দিছে। তো ধুনীয়া লগাইছে একদম বশিষ্ঠ মন্দিৰত চাওক না কি ধুনীয়া লগাইছে। ওম বনাইছে জয় শ্ৰীৰাম বুলি লিখি দিছে। তাৰপিছত ৰংগোলীবিলাক বনাইছে এনেকৈ নিজৰ ৰাটোৰ পাৰে পাৰে যিবিলাক শিল আছে সেইবিলাকতো এনেকৈ চাকি জ্বলাই দিছে। তো মানে বহুত মানে ধুনীয়া লগাইছে আৰু চাকিৰ পোহৰটো মানে সঁচাই বহুত ভাল লাগে। তো আকৌ লগ পাম মানে নেক্সট ভিডিঅ'ত। তো তেতিয়ালৈ বাই। তো আৰু চেনেল